কৃষ্ণ জয় গুৰুশংকৰ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনস্থলী বৈষ্ণৱ পণ্ডিত সনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতলী পথাৰ। এই এৰালতলী পথাৰতেই অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮, ৯ তাৰিখে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। তাৰ বাবে আজি এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত যি নামঘৰ নিৰ্মাণ কৰা হৈছে, নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব। আমি এতিয়া ইয়ালৈকে আহিছোঁ। এয়া লোকাৰণ্য হৈছে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ দাঁতিকাষৰীয়া বিভিন্ন জিলাৰ পৰা এই অনুষ্ঠান ভাগত ভাগ ল'বলৈ বিভিন্নজন ভক্তপ্ৰাণ ৰাইজ আহিছে। তাকে আপোনালোকক দেখুৱাই আছোঁ। আৰু লগতে মই আপোনালোকক এয়া পথ নিৰ্দেশনা দিবলৈ বিচাৰিছোঁ। এয়া এখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াৰ ফালৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে চিধাচিধি যোৰহাটৰ পৰা দেৰগাঁও অভিমুখে আহি কাজিৰঙা ইউনিভাৰ্চিটিৰ সন্মুখত যিটো ইউটাৰ্ণ আছে, ইউটাৰ্ণেদি গৈয়ে যোৰহাটৰ মুখী হোৱাৰ লগে লগে আকৌ অধিৱেশনস্থলী পাব। আৰু নগাঁও, গুৱাহাটী, বোকাখাট জিলাৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে দেৰগাঁও পাৰ হৈ কাজিৰঙা ইউনিভাৰ্চিটি পাৰ হৈ অধিৱেশনস্থলী পাব। এয়া আপোনালোকক অধিৱেশনস্থলী নিৰ্মাণ কাৰ্য দেখুৱাই আছোঁ। কিমান ধুনীয়াকৈ সুন্দৰ কাৰ্যসূচী নিৰ্মাণ হৈছে সকলো আপোনালোকক দেখুৱাই আছোঁ। আহক এতিয়া আমি নামঘৰৰ ফালে গৈ থাকোঁ। যিহেতু আজি নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব। আহকচোন চাওঁ গুৰু আসন প্ৰতিষ্ঠাৰ সেই অপূৰ্ব মুহূৰ্তবোৰ। এইখিনিতে আপোনালোকক দেখুৱাইছোঁ এটা খুব ভাল লগা দৃশ্য। আজি হঠাতে অধিৱেশনস্থলীত উপস্থিত হয় দুগৰাকী বিদেশী পৰ্যটক। তেখেতসকল আমেৰিকাৰ পৰা আহিছে। তেখেতসকলে অধিৱেশনৰ এই বৃহৎ আয়োজন দেখি সোমাই ৰাইজৰ ওচৰত সেৱা ল'লে আৰু আদৰণি সমিতিৰ তৰফৰ পৰা তেখেতসকলক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। এয়া বিদেশী পৰ্যটক আমেৰিকাৰ। এতিয়া তেখেতসকলৰ মন্তব্য শুনোৱা হওক। খুব ভাল লাগিলে বাহিৰত দেখি ভাগ্যৱান মানুহ আমাকো তুলিব দিয়ক। বহুত ভাগ্যৱান মানুহ আপোনালোকে। ভালে থাকিব। This is the biggest organization of Asia. Yes. Shankar Sangha Adhivesan. You came here. What you see? What you feel? We came to see the people of India. We're interested in different religions and around the world, either Buddhist, Hindu, Muslim, Sikh, Christian. We believe in all religions.
So, That's the biggest organization right. organized here. 6 to 9 February. Near about 30,000 people are gathering here. A pilgrimage, yeah. Okay, that's very nice. It's appreciable. Yeah. So that's good. What do you say about this? The same as he, that we believe in all faiths, and even at home we try to go to the different faiths in our community to learn and understand. And we travel a lot, and when we travel we don't go to museums and historical sites. We try to visit where the people are to see how the people live. When you came Assam? Why did we come? Because we wanted to go to the Northeast state. We years back, 12 years ago, we did Golden Triangle and Mumbai and Goa, but we wanted to see a different part of India. What do you say about Assam's people and Assam's natural beauty and Kaziranga and others? Well, so far, we've only been here about 3 or 4 days, but we love it, and the people have been very, very welcoming to us, which is unusual because in some countries they're not as welcoming to foreigners. I will visit Kaziranga National Park. Pardon me? I will visit Kaziranga National Park. It is famous. We drove through it and we got to see some elephants. One-horn rhino. One-horn rhino, yeah. We took photos. Because in America we don't have No that. taggers. No taggers. Rhino come from? Washington, D.C., America. What do you see in Kaziranga? Animals in Kaziranga? We saw rhinos and elephants, deer, and a lot of birds. Thank you. Migratory birds. Welcome. This is for Assamese. Welcome to Assam from Sankodev Sangha. Thank you. Thank you very much. Thank you. Yeah. এরা সাথে যাবো ইয়াটা সাথে Did you get a picture of the news media? Yeah. Got it. Thank you. Thank you. He is the secretary of this organization. Oh, I have one. Oh, Very nice. yeah, double. এতিয়া আমি নামঘৰলৈ আগবাঢ়িছোঁ আহক এতিয়া নামঘৰত বক্তব্য আগবঢ়াইছে আদৰণি সমিতিৰ সম্পাদক বাপে আহকচোন সম্পাদক বাপে কি কৈছে শুনো জয় গুৰু শংকৰ এই মোৰ শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি যে এই আৰালতৰী পথাৰত অস্থায়ীভাৱে প্ৰতিষ্ঠিত কৰা এই গুৰুগৃহ ভাগৰ উপস্থিত থকা যোৰহাট জিলা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সমূহ ভকতপ্ৰাণ বৈষ্ণৱ বা বান্ধৱ ভাই মাতৃ সমস্ত জৰিয়তে আমি এই 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ ফালৰ পৰাই আপোনালোকক সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা নিবেদন কৰিছোঁ আমি আপোনালোকক এই অধিৱেশনত আপোনালোকে দূৰ দূৰণিৰ পৰা আহি বহুত কষ্ট কৰি আহি আমাৰ এই যে পবিত্ৰ আমাৰ কাৰ্যসূচী ভাগ আছিলে এই কাৰ্যসূচী ভাগত আপোনালোকে অংশগ্ৰহণ কৰি আমাক ধন্য কৰিলে গতিকে আমি তাৰ কাৰণে আপোনালোকলৈ আমাৰ ফালৰ পৰাই আমি এই আদৰণি ফালৰ পৰাই আপোনালোকক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আমাৰ ইতিমধ্যে এই অধিৱেশনৰ কাম চমু চাপি আহিছে আপোনালোকে সকলোৱে জানে গতিকে আমাৰ এই বাকী থকা যিকেইটা দিন এইকেইটা দিনত যাতে আপোনালোকে সকলোৱে আহি আমাৰ এই যিবিলাক কাম বাকী আছে সকলো কামত আপোনালোকে স্বেচ্ছাই শ্ৰমদান কৰি আমাক যেন আপোনালোকে সহায় কৰে তাৰ কাৰণে মই আদৰণি সমিতিৰ ফালৰ পৰাই আপোনালোকৰ চৰণত সেৱা নিবেদন কৰিছোঁ আমাৰ ইতিমধ্যে চৰকাৰীভাৱে যিবিলাক কাম সেই কামবিলাক ইতিমধ্যে আৰম্ভ কৰিছে বা কৰি আছে গতিকে আমি যদি দিন ৰাতি আমি একাকাৰ কৰি কামবিলাক আগবঢ়াই নিনেও হয়তো আমাৰ সময়ত আমাৰ 6, 7, 8 আৰু 9 তাৰিখে অনুষ্ঠিত হ'ব লগা এই অনুষ্ঠান ভাগিত আমাৰ সকলো কাম হৈ নুঠিব গতিকে মই আপোনালোকক আদৰণি সমিতিৰ ফালৰ পৰাই আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে আহক অন্ততঃ এই 10-12 দিন সময় আপোনালোকে সকলো ঘৰৰ কাম বাদ দি আহি আমাৰ এই পবিত্ৰ অনুষ্ঠানটোত আপোনালোকে সকলোৱে স্বেচ্ছাই শ্ৰমদান কৰক
আৰু য'ত যেনেকে আছে সকলো কামত আপোনালোকে নিয়োগ হওক মই এইখিনিকে আপোনালোকৰ চৰণত প্ৰাৰ্থনা জনাইছো আৰু মই আমাৰ যিসকল দূৰ দূৰণিৰ পৰা আহিছে আমাৰ তিতাবৰ গোলাঘাট বোকাখাট বা মাজুলী আদি কৰি যিসকল জিলাৰ পৰাই আমাৰ ইয়াত ভকত বৈষ্ণৱ আহিছে মই তেখেতসকললৈ বিনম্ৰ অনুৰোধ জনাইছো তেখেতসকলক আমি হয়তো ইয়াত মাত আখৰো দিব পৰা নাই বা কৰবাত কেনেকে তেখেতসকলে নিজৰ আসন গ্ৰহণ কৰিছে মই তেখেতসকলকলৈও মোৰ এই আদৰণি সমিতিৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম আৰু ধন্যবাদ জনাইছো গতিকে তেখেতসকলে নিজ গুণে সন্তুষ্ট হৈ যেন তেখেতসকলে আমাক ক্ষমা কৰি দিয়ে আৰু মই আপোনালোকক এটা অনুৰোধ জনাইছো আপোনালোকে আজিৰ পৰা যিহেতু আমাৰ ইয়াত প্ৰতিদিনেই আমাৰ ইয়াত নাম প্ৰসংগ চলিব গতিকে এই নাম প্ৰসংগত সন্ধিয়া হওক বা ৰাতিপুৱাই হওক আপোনালোকে যেনেকে হয় আপোনালোকে ইয়াত আহি উপস্থিত হওক আৰু আমাৰ এই গোটেই অধিৱেশনখনে যাতে আমি এটা জীপাল কৰি ৰাখিব পাৰো বা আমি এটা আধ্যাত্মিক পৰিৱেশ গঢ়ি তুলিব পাৰো তাৰ কাৰণে মই আপোনালোকৰ চৰণত সেৱা নিবেদন কৰিছো গতিকে আপোনালোকক এইখিনিকে কৈ মই আদৰণি সমিতিৰ ফালৰ পৰাই আমাৰ সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনাই মোৰ এই বক্তব্যখিনি ইমানতে সামৰিছো জয় গুৰু শংকৰ কৃষ্ণ গুৰু আসন প্ৰতিষ্ঠা হৈ যোৱাৰ পাছত এতিয়া এগৰাকী বাপে এয়া শৰাই সজাইছে ইয়াৰ পাছতেই দুপৰীয়াৰ নাম প্ৰসংগ তাৰ আগে আগে খোল প্ৰসংগ আৰম্ভ হ'ব সেইবাবে এয়া শৰাই সজোৱা কাম কৰি আছে যেহেতু প্ৰসংগ হৈছে দুই প্ৰকাৰৰ এক প্ৰকাৰ হৈছে নাম প্ৰসংগ আৰু দ্বিতীয় প্ৰকাৰ হৈছে খোল প্ৰসংগ যেতিয়া স্থায়ীভাৱে গুৰু আসন প্ৰতিষ্ঠা কৰা হয় সেই স্থায়ীৰূপে গুৰু আসন প্ৰতিষ্ঠাৰ সেই স্থানতে খোল প্ৰসংগ কৰাটো বাধ্যতামূলক সেয়েহে আমি যোৰহাট জিলাৰ সমস্ত কৃষিবৃন্দই আজি ৯৪ সংখ্যক প্ৰাৰ্থী অধিৱেশনৰ হেতু গুৰু আসন প্ৰতিষ্ঠাৰ পিছতেই আমি সমচলনে খোল প্ৰসংগটো আগবঢ়া হৈছে আৰু আমি সমচলন আগবাঢ়োতে যদি গুৰুদেৱ নাম গোসাঁনী অগ্ৰসৰৰ পিছত অনেক মানে যি সমস্ত আমি সমাজত ভ্ৰমণ কৰি দুৰ্গা সমস্যা গোসাঁনী অভয় মানে সমষ্টিত কৃপা কৰিব কৃষ্ণ হৰি এতিয়া আমি নাম প্ৰসংগ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আজিৰ এই নামষাৰ পৰিচালনা কৰিছে গোলাঘাট জিলা শাখাৰ সংগী তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰপ্ৰাণ বৰা বাপে আহকচোন আমি নাম প্ৰসংগ শুনো
শেষত এয়া আমি দেখিছোঁ আদৰণি সমিতিৰ সভাপতি আৰু সম্পাদক বাপে সংবাদ মাধ্যমক সম্বোধি বক্তব্য আগবঢ়াইছে। আহকচোন শুনো। দেখা পোৱা গৈছে অতি উৎসাহে এবাৰ যোৰহাটৰ মৌবনত যি অধিৱেশন হ'ব ৯৪ সংখ্যক অতি উৎসাহ দেখা পোৱা গৈছে ভকত বৈষ্ণৱৰ মাজত। আৰু বিশেষত যথেষ্ট বৃহৎ আয়োজন যি ভোজনালয় নিৰ্মাণ কৰা হৈছে তাত এবাৰ ১০,০০০ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পাৰিব, সিদ্ধ ল'ব পাৰিব। ঠিক তেনেদৰে ২০০টাকৈ শিবিৰ প্ৰতিষ্ঠা কৰা হৈছে, বৃহৎ মণ্ডপ প্ৰতিষ্ঠা কৰা হৈছে। একাগ্ৰতাৰে আমাৰ এই প্ৰস্তুতিত তেখেতসকলে ইতিমধ্যে দেখিছে যে আমাৰ সকলো আন্তঃগাঁথনিবিলাক ইতিমধ্যে আমাৰ ৮০-৭০% আমাৰ ইতিমধ্যে পূৰ্ণাংগ হৈছে। আমাৰ ইয়াত এটা ৰংঘৰ বিপণীৰ ব্যৱস্থা আমি ৰাখিছোঁ, সেইটো প্ৰায় ৮০০ স্থল আছে, ইতিমধ্যে আমাৰ প্ৰায় ৬০০ স্থল শেষ হৈ গৈছে। গতিকে এই আৰু লগতে তাৰ কাষতে আমি সেৱা বাহিনীৰ এটা আমি বিৰাট মানে ডাঙৰ শিবিৰ, যিটো শিবিৰ আপোনালোকে দেখিলে আপোনালোকে আচৰিত হৈ যাব। আপোনালোকে চাব যে তাত প্ৰায় আমাৰ ১০,০০০ আমাৰ সেৱক সেৱিকা আহিব, বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ পৰা আহিব। তেখেতসকলে ইয়াতে ৫ তাৰিখে সন্ধিয়াৰ পৰা তেখেতসকলে থাকিব, থাকি পেলাই গোটেই ব্যৱস্থাখিনি তেওঁলোকে পৰিষ্কাৰকৈ তেখেতসকলে নিয়ন্ত্ৰণ কৰিব। আৰু আমি ভাবিছোঁ যে আমি এখন সুশৃংখলভাৱে আমাৰ যিসকল উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভকত বৈষ্ণৱ আহিব তেখেতসকলক আমি সকলো দিশত যাতে কোনো ধৰণৰ তেখেতসকলে অভাৱ অভিযোগ নাপায় তাৰ কাৰণে আমি সকলো দিশতে আমি চকু ৰাখিম। আমাৰ এই সেৱক সেৱিকা বা আমাৰ শিশুৱাই মাতৃ কল্যাণ সমিতি, আমাৰ শিশুৱাই মাতৃ কল্যাণ সমিতিৰো প্ৰায় ৫,০০০ আমাৰ সেৱিকা ইয়াতে আমাৰ গোট খাইছে বা সিদিনালৈকে আমাৰ ইয়াতে তেওঁলোকে কাম আৰম্ভ কৰিব। গতিকে আমি ভাবিছোঁ যে সকলো দিশতে আমাৰ যোৰহাট জিলাৰ এই ১৬খন আঞ্চলিকৰ ভকত বৈষ্ণৱে উঠি পৰি লাগিছে, তেখেতসকলে স্বেচ্ছাই শ্ৰমদান কৰিছে। আৰু এতিয়া যিবিলাক আমাৰ আধৰুৱা কাম আছে এই কামবিলাকো তেখেতসকলে কৰিছে। ইতিমধ্যে দেখিছে যে আমাৰ অসম চৰকাৰে যিবিলাক আমাৰ ধৰক ৰাস্তা পদূলি হওক বা আমাৰ বিজুলীয়ে হওক বা আমাৰ পাব্লিক হেল্থৰ অনাময়ে হওক, আমাৰ অনাময়ৰ কাৰণে আমি ৭০০ আমি এইটো অনাময়ৰ ব্যৱস্থা কৰিছোঁ। গতিকে এনেকুৱা ধৰণে আমাৰ যিবিলাক কাম এই কামবিলাক এটা পূৰ্ণ গতিত আৰম্ভ হৈছে। আৰু আমাৰ অনাগত এই ১২ দিনমান সময় আছে, এই ১২ দিন সময়ত আমাৰ গোটেই কামখিনি হৈ উঠিব বুলি ভাবিছোঁ। লগতে আমাৰ যিটো বৃহৎ ভোজনালয় আছে এই ভোজনালয়টোতো আমাৰ প্ৰায় ১০,০০০ ভকতে আমাৰ ৫,০০০কৈ খাব পৰা ব্যৱস্থা কৰিছে। এতিয়া দিন ৰাতি আমাৰ তাত মানে যি ডাইনিং টেবুলৰ ব্যৱস্থা কৰিছে, ইয়াত মানুহ থাকি লৈছে। আৰু আমাৰ JCB দি গোটেই ৰাস্তা পদূলিবিলাক আমি সুন্দৰকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি ভাবিছোঁ যে আমাৰ এই শিবিৰতো প্ৰায় আমাৰ ১৮০টা শিবিৰ ইতিমধ্যে হৈছে। আমাৰ আঞ্চলিকৰ ভকতসকল আহি পেলাই তেতিয়ালৈকে দিন ৰাতি কৰি তেওঁলোকে স্বেচ্ছাই দান মানে ইয়াতে শ্ৰমদান কৰি তেখেতসকলে নিৰ্মাণ কৰি দিছে। গতিকে আমি সকলো দিশতে আমাৰ ৩৫খন উপ সমিতি আছে, এই ৩৫খন উপ সমিতিয়ে দিন ৰাতি নোহোৱাকৈ তেখেতসকলে সকলো দিশত চোৱা চিতা কৰিছে। আৰু যিখিনি আধৰুৱা কাম আছে এই সকলো কামবিলাক তেখেতসকলে সময়ত আগবঢ়াই নি আমাৰ এখন পূৰ্ণাংগ আমি অধিৱেশন আপোনালোকৰ জৰিয়তে সমস্ত ভকত বৈষ্ণৱক আমি মানে উপহাৰ দিব পাৰিম বুলি ভাবিছোঁ। আৰু এই সুযোগতে আপোনালোকৰ জৰিয়তে আমি আদৰণি সমিতিৰ হৈ নিমন্ত্ৰণ জনাইছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ভকত বৈষ্ণৱ আহক আমাৰ এই এৰালতলী পথাৰলৈ আহি তেখেতসকলে আমাৰ এই যিখিনি আধ্যাত্মিক পৰিৱেশ এই পৰিৱেশটো তেখেতসকলে উপভোগ কৰক। লগতে আমাৰ গুৰুজনাই দি যোৱা বাণী যাতে আমি গোটেই উত্তৰ পূৰ্বাঞ্চলত আমি বিয়পাই দিব পাৰোঁ বা তেওঁৰ বাণী যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ তাৰ কাৰণে তেখেতসকলে আমাক ইয়াতে সহযোগ কৰক। এইখিনিকে মই কামনা কৰি মই আদৰণি সমিতিৰ ফালৰ পৰা ইয়াতে বিনম্ৰ অনুৰোধ জনাই সেৱা জনাইছোঁ। দেখা পোৱা গৈছে এনেধৰণে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে বৈষ্ণৱ পণ্ডিত সুনাম চুতীয়া সমন্বয় ক্ষেত্ৰ মৌবন্ধাৰ এৰালতলী পথাৰত। আৰু অহা ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত ইয়াত এখন যি ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন হ'ব সেই অধিৱেশনত দেখা পোৱা গৈছে এনেধৰণে বিভিন্ন ভকত বৈষ্ণৱসকল আহি উৎসাহে তেওঁলোকে কৰ্ম কৰিছে। আৰু যি প্ৰস্তুতি সেই প্ৰস্তুতিয়ে মুঠত তুংগত কৰি তোলা দৃশ্য পৰিলক্ষিত হোৱা দেখা পোৱা গৈছে।